নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছো তিতা কেৰেলাৰ এটা নতুন ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পাব, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। প্ৰথমতে তিতা কেৰেলাখিনি এনেদৰে ভালদৰে ধুই ল'ব। ভালকৈ ধুই লোৱাৰ পিছত আমি তিতা কেৰেলাৰ মাজত এনেদৰে অলপকৈ কাট কৰিম। এতিয়া আমি তিতা কেৰেলাখিনিক মিডিয়াম ফ্লেমত 10 মিনিটমান বইল কৰি ল'ম। মই দিয়া ধৰণে আপোনালোকে এটা এটাকৈ তিতা কেৰেলাখিনি দিব। আৰু এতিয়া আমি নিজৰ মছলা ৰেডি কৰি ল'ম। মছলাৰ বাবে মই লৈছোঁ নহৰু, আদা, পিঁয়াজ, ধনিয়া, জিৰা, জালুক গুটি আৰু জলকীয়া। এতিয়া আমি মছলাসমূহ ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডত গ্ৰাইণ্ড কৰি লৈছোঁ। যিহেতু আমাৰ মছলা গ্ৰাইণ্ড হৈ গ'ল, এতিয়া আমি চাওঁ আহক আমাৰ তিতা কেৰেলাৰ বইল তিতা কেৰেলাখিনি। আৰু এয়া দেখিছে তিতা কেৰেলাখিনি ভালদৰে বইল হৈ গৈছে। বইল তিতা কেৰেলাখিনিৰ পৰা আমি ভিতৰত থকা গুটিখিনি এনেদৰে চামুচেৰে মই ওলোৱা ধৰণে আপোনালোকে উলিয়াই ল'ব পাৰে। তিতা কেৰেলাৰ এই গুটিসমূহ আপোনালোকে পেলাই নিদিব, এই গুটিসমূহ থৈ দিব। আৰু এই গুটিখিনিৰ লগত আমি ধুনীয়াকৈ মছলাখিনি মিক্স কৰি সোৱাদ অনুসৰি অলপমান নিমখ দি দিছোঁ। ইয়াৰ পিছত আমি তিতা কেৰেলাখিনিৰ মাজত এনেদৰে মছলাসমূহ ধুনীয়াকৈ সুমিয়াই ল'ম। মই যিদৰে কৰিছোঁ আপোনালোকে সেইদৰে কৰিব। চামুচৰ সহায়ত এনেদৰে বৰ ধুনীয়াকৈ সুমিয়াই ল'ব পাৰে। আৰু এনেদৰে তেলখিনি গৰম হোৱাৰ পিছত এটা এটাকৈ তিতা কেৰেলা দি আমি ইয়াক ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এই আমাৰ তিতা কেৰেলাসমূহ ৰেডি হৈ গৈছে। আপোনালোকে দেখিছে কলা কলা হৈ গৈছে, কিন্তু ভয় নাখাব, এইটো জ্বলা নাই, এইটো পাৰফেক্টলি আমাৰ ফ্ৰাই হৈ গৈছে। আৰু এইটো আমাৰ হৈছে তিতা কেৰেলা ৰেডি।